बोल 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 हस्ते हस्ते मैं गिरीम नौले दे যাব बोल তুই যাবি লোকে যাব দে এফালে মার হ্যাঁ লেফট সাইড হ্যাঁ ডিফু কাছা ষ্টেডিয়াম কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ ফিল্ডৰ পৰা আমি আৰম্ভ কৰিছোঁ। ইয়াৰ আগতে প্ৰায় আমি এমাহ ধৰি বেলেগ বেলেগৰ ঠাইত আমি গছ ৰোপণ কৰিছোঁ মাকৰ নামত। আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তৰফৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্ট তৰফৰ পৰা আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাক যিটো পৰামৰ্শ দিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আমাক অৱগত কৰিছে, মাকৰ নামত এজোপা গছ ৰুব লাগে বুলি কৈছে, সেই কাৰ্যসূচী মতে আমি পালন কৰিছোঁ। আজি প্ৰত্যেক সভাতে তাত গ'লে আমি গছ ৰোপণ কৰোঁ আৰু এটা এটা সভা যাওঁতে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টসকলে 10,000 পুলি সেই এৰিয়াটো ব্যৱসায় আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিৰ্দেশ দিয়া হৈছে। সেইমতে আমি প্ৰত্যেক সভা গ'লেও ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমি একেলগে গছ ৰোপণ কৰে মাকৰ নামত। আৰু যদি কোনোবা যদি ঘৰ গৈ ৰোপণ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে আমি বিনামূলীয়া গছ পুলি দিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এইটো সিদ্ধান্ত লৈ আহিছে। এনেধৰণৰ আমি কাৰ্বি আংলঙত আমি গ্ৰীণ ৰিভলিউচনাৰী আনিব বিচাৰিছোঁ, যাতে কাৰ্বি আংলঙত কাৰ্বি পাহাৰত আমি যাতে সকলো ঘৰ যাতে গছ ৰোপণ কৰে। সেউজীয়া কাৰ্বি আংলং আমি বিচাৰিছোঁ, গ্ৰীণ কাৰ্বি আংলং আমি কৰিব বিচাৰিছোঁ, যাতে নিজৰ জীৱনত আটাইতকৈ দৰকাৰ হয়তো গছ লাগিব। গছ থাকিলে অক্সিজেন পাব, সকলো সুবিধা বৰষুণো হ'ব, সকলো ক্ষেত্ৰতে যাতে সেইটো আমি উপহাৰ পাম। তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট একেলগে আমি টিম হিচাপে আমি গছ ৰোপণ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। আপোনালোকৰ মিডিয়াৰ তৰফৰ পৰা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত এই মাহৰ ভিতৰত আমি 2,60 লাখ 2,60 লাখৰ গছ ৰোপণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। ইষ্ট কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙৰ ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাকৰ গছ লৈ আছে, গতিকে যাতে মানুহে গছটো চুৰ কৰি কাটি আছে সেইবিলাক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে গছটো নাকাটে। সেইটো নিজৰ জীৱন বুলি ভাবিব লাগিব, গতিকে গছ কোনোৱে নাকাটে। আৰু গছ কটা মানুহবিলাক আপোনালোকে মিডিয়াৰ জৰিয়তে দেখা পালে আমাক জনাব, তেওঁলোকৰ কাৰণে যিটো আমি আইনৰ ব্যৱস্থা কৰিব লাগে সেইটো আমি কৰোঁ। গতিকে আজি বৰলাং ফেৰ আজি ডিব্ৰুগড়